নমস্কাৰ, মোৰ নাম শ্ৰী মৃগাক্ষী লহকৰ। মোৰ ঘৰ পাঠশালাত আৰু মই বৰ্তমান BA 6 ছেমিষ্টাৰত কটন বিশ্ববিদ্যালয়। তো আগৰ পৰাই ইউটিউব ফ'ল' কৰোঁ, ইউটিউবৰ ভিডিঅ'বোৰ চাওঁ। ইউটিউবৰ ভিডিঅ' ভাল লাগে, কিবা এটা মানে যেতিয়া শিকিব পাৰোঁ বা চবখিনি আৰু ভাল লাগে চাই। তো মানে চাই মোৰো মন আছিল যে ময়ো এটা চেনেল খুলিম বা ময়ো কিবা কিবি কৰিম আৰু তেনেকুৱা। তো এতিয়াতো লকডাউন, ঘৰতে আছে সকলোৱে বা ময়ো ঘৰতে আছোঁ আৰু সেইকাৰণে ভাবিলোঁ ইমান দিনে মনত যিটো ইচ্ছা আছিল কিবা এটা কৰাৰ, চেনেল খোলাৰ, তো ভাবিছোঁ এতিয়াই কৰোঁ, যিহেতু ফ্ৰীয়ে আছোঁ, বেছি দায়িত্ব বন্ধ, যিহেতু বেছি দায়িত্বও নাই। সেই ভাবি চেনেল এটি খুলিলোঁ। মই মোৰ ৰেগুলাৰ ৰুটিনবিলাক, মই কি কৰোঁ বা কেনেকৈ আছোঁ, কি কৰোঁ, তেনেকুৱা ব্লগবিলাক দি থাকিম বা ক'ৰবাত কেতিয়াবা ফুৰিব গ'লে তেনেকুৱা কিছুমান নেদেখা ঠাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম। গতিকে আপোনালোকে প্লিজ সহায় কৰি যেন। গুড মৰ্ণিং। এতিয়া 7:40 হ'ল, 7:42 উঠিব লাগে আৰু। ব্ৰাছ কৰি এনেই অকণমান পিছপিনে ফুৰিব আহোঁ। আৰু এতিয়া ৰাতিপুৱা শুই উঠি মোৰ প্ৰথম কাম হৈছে খিৰিকী খুলি খিৰিকীৰ ওচৰত বহি প্ৰাণায়াম, অনুলোম বিলোম কৰা। মই প্ৰায় 15-20 মিনিটমান প্ৰাণায়াম, অনুলোম বিলোম কৰিলোঁ। বহুত কৰিব পাৰিলে সঁচাকৈ বহুত বেছি ভাল। আগতে এইবিলাক অভ্যাস একদমেই নাছিলে, কিয় কৰিব লগা হ'ল? জাষ্ট বিকজ কৰোণা পজিটিভ ওলাইছিল। কিমান তাৰিখ হ'ল, প্ৰায় ডেৰমাহমান আগতে মই গুৱাহাটীত থাকোঁ হোষ্টেলত। মই কৈছোঁ, মই কটন বিশ্ববিদ্যালয়ৰ পৰা মই এইবাৰ ডিগ্ৰী 6 ছেমিষ্টাৰত। তো কেইদিনমানৰ আগৰ পৰা মোৰ জ্বৰ হৈ আছে, বহুত বেছি জ্বৰ। তাৰপিছত জ্বৰ হৈ থকাতে ফাৰ্ষ্ট মই পেৰাচিটামল খাইছিলোঁ তাৰপিছত পেৰাচিটামল খোৱাৰ পিছত ইমান বেছি জ্বৰ হৈছে, মানে পেৰাচিটামলে অলপো কাম নিদিয়ে। তাৰপিছত কাহ মোৰ প্ৰায় 3 মাহমান হৈছে, মোৰ কাহ হৈয়ে আছে। কিন্তু তাৰপিছত যেতিয়া জ্বৰ হোৱাত মানে অলপ সন্দেহ হ'ল আৰু। তাৰপিছত মই টেষ্ট কৰাব MMCHত গ'লোঁ। তাৰপিছত তাত টেষ্ট কৰাৰ প্ৰায় 4-5 মিনিটমান পিছত মোৰ ৰিজাল্ট আহি গৈছে পজিটিভ। তো কি কৰোঁ, হোষ্টেলতো মানে মাহটো গমেই পোৱা নাছিল যে মই টেষ্ট কৰিব গৈছিলোঁ। তাৰপিছত সুধিছে আৰু হোম আইচলেশ্যন লাগিবলৈ, হস্পিটেলতে থাকিলে। তাৰপিছত মই ক'লোঁ যে মই ঘৰত থাকিম। তাৰপিছত ঘৰত থাকিম বুলি ক'লোঁ, কিন্তু মোৰ মানে গোটেইবিলাক লক্ষণে দেখা দিছিল। মানে মই কৈ আছোঁ আপোনালোকক কিমান ভয়ান, মানে কেনেকুৱা হয় আৰু এইটো বা তেনেকৈ মই আহিলোঁ আৰু জয় কৰি আহিলোঁ। তাৰপিছত মই ঘৰত ফোন কৰিলোঁ। তাৰপিছত ফোন কৰাৰ পিছত যে মই এনেকৈ টেষ্ট কৰিব আহিছিলোঁ আৰু মোৰ পজিটিভ পালে। তাৰপিছত ঘৰত ফোন কৰাৰ পিছত ঘৰৰ পৰা গাড়ী লৈ তেনেকৈ মানে ডাঙৰ গাড়ী এখন ভাড়া কৰি, কাৰণ ছ'চিয়েল ডিষ্টেঞ্চত লাগিব, মোৰ ওচৰত কোনো বহিব নোৱাৰে, তো ডাঙৰ
ইণ্ডিয়াৰ এখন ভাড়া কৰি এনাউন্স কৰিছিলোঁ। তাৰপিছত যোৱাৰ ৰাতি আবেলি কৰিছিলোঁ, 4টা 4:30মানত কৰিছিলোঁ। আৰু মই ঘৰ গুৱাহাটীৰ পৰা মোৰ পাঠশালা ঘৰ মই 10টামানত আহি পালোঁ। তাৰপিছত কেনেকৈ কি কৰিলোঁ সেইকেইটা দিন কৈ আছোঁ। 10টামান বজাত মই ঘৰ আহি পালোঁ। ঘৰ আহি পোৱাৰ পিছত মই একদম সম্পূৰ্ণ এক্সট্ৰাকৈ আছোঁ। মা দুটা বেলেগ ছাইড এটাত আৰু মই সম্পূৰ্ণ বেলেগ ছাইড এটাত, সম্পূৰ্ণ লেট্ৰিন বাথৰুম সম্পূৰ্ণ এক্সট্ৰা। তাৰপিছত ৰাতিপুৱা উঠিব লগা হয়। তাৰপিছত ৰাতিপুৱা মানে বাহিৰৰ অক্সিজেনটো ভাল লওক যে খিৰিকীখন মেলি মানে অকণমান খিৰিকী কাষত বহিব লাগে আৰু গছ গছনি অক্সিজেনটো ল'ব লাগে। তাৰপিছত ৰাতিপুৱা উঠোঁ। তাৰপিছত উঠি এতিয়া মই কি খালোঁ মানে বহুত বেছি খাব লাগিব। মই আগতে ইমান মানে মই নিজে ভাবিব পৰা নাই যে মই যে ইমান খাইছোঁ। মানে মায়ে আনি দিয়ে থাকে মোৰ ওচৰত নাহে। মোৰ ওচৰৰ ৰুমটো, এইটো মোৰ ৰুম, তাৰপিছত এইটো মোৰ ওচৰৰ ৰুম। তাৰপিছত ওচৰৰ ৰুমত মানে মাস্ক পিন্ধি মায়ে দি যায়, তাৰপিছত আৰু মই লৈ যাওঁ ৰুমত, তেনেকুৱা। তাৰপিছত ৰাতিপুৱা আপেল, আঙুৰ, কল তেনেকুৱা। মই অৱশ্যে কল খোৱা নাছিলোঁ কাৰণ মোৰ বহুত বেছি কাহ আছিল আৰু মই গাখীৰ খাব পৰা নাছিলোঁ কাৰণ গাখীৰটো কাহত বেয়া বুলি কয়। তাৰপিছত হৰলিক্স, গৰম পানীত ঢালি হৰলিক্স তেনেকুৱা আৰু। কিন্তু মোৰ 3-4 নম্বৰ দিনা বহুত বেছি হৈ গৈছিল মানে মোৰ ভৰিত সৰু সৰু ৰঙা অকণমান মানে কিবা এটা হৈছিল আৰু মই মহে কামোৰা বুলি ভাবিছিলোঁ। কিন্তু মই পিছত মানে ভিডিঅ' চাই গম পালোঁ যে সেইটো মানে লক্ষণ আৰু এটা। মোৰ প্ৰতিটো লক্ষণে মানে হৈছিল। তাৰপিছত তাৰে মাজতে অক্সিজেন কমি গৈছিল। অক্সিজেন ফাৰ্ষ্ট এবাৰতো মোৰ 90লৈকে আহিছিল অক্সিজেন। তাৰপিছত আহোঁতে ভয় লাগিছিল। তাৰপিছত মই মাজতে অক্সিজেন ল'ব লগা হৈছিল বাৰু। তাৰপিছত অকণমান এইটো অনুলোম বিলোম আৰু প্ৰাণায়ামটো মই ৰাতিপুৱা কৰিলোঁ। সেইটো বহুত বেছি উপকাৰ। সেইটো কৰি মোৰ অক্সিজেন লেভেলটো মোৰ অকণমান বাঢ়িছে। মই নিজে গম পাইছোঁ যে অক্সিজেন লেভেলটো যেতিয়া মই সেইটো কৰোঁ মানে অক্সিজেন লেভেলটো বাঢ়ি যায়। আৰু সকলোৱে বাহিৰত বৰষুণ আহিছিল আৰু মানে মই কওঁ যে প্লিজ সকলোৱে যদি পাৰে মানে পাৰে নহয় কিনিবই, যদি পাৰে মই ৰিকুৱেষ্ট কৰি কৈছোঁ অক্সিমিটাৰটো বহুত বেছি দৰকাৰ। মই অক্সিমিটাৰটো আপোনালোকক দেখাম। অক্সিমিটাৰটো বহুত বেছি দৰকাৰ। যদি সেইটো চাই থাকিব লাগে বা কাৰণ অক্সিজেন কমি গ'লে এনেকুৱা নহয় যে মই উশাহ লোৱাত কষ্ট পাম, তেনেকুৱা নহয়। কিন্তু অক্সিজেন কমি থকা আমি গমেই নাপাওঁ। তো অক্সিজেনটো কিনিব লাগে। মই অক্সিজেনটো আপোনালোকক তো গা ধুই আহিলোঁ আৰু গা ধুই আহি মোৰ প্ৰথম কামটো হৈছে অক্সিজেন চেক কৰা। কাৰণ গা ধুই অহাৰ পিছত বহুত বেছি ভাগৰ লাগে আৰু মানে ডক্টৰেও কৈছে সেই ভাগৰটো প্ৰায় নিগেটিভ অহাৰ পিছতো 2-3 মাহলৈকে ভাগৰটো থাকেই। অক্সিজেনটো চেক কৰিলোঁ। $97 দেখাইছে মোৰ। ঠিকেই আৰু 95ৰ ওপৰত থাকিলে ভাল নাই আৰু 98 দেখাইছে। 97, 98 সেইখিনি মানৰ ভিতৰত আছে আৰু। তো 95 প্লাছ থাকিব লাগে, 95 বা 95+। তো এইখিনি আছিল আজি আৰু এতিয়া ৰেষ্টৰ বহুত বেছি প্ৰয়োজন। অকণমান ৰেষ্ট লওঁ আৰু আজিৰ ব্লগটো এইখিনি আছিল। আৰু এনেকৈ মই ব্লগ বনাবলৈ চেষ্টা কৰি চাম। ফাৰ্ষ্ট টাইম কৰিছোঁ যেতিয়া হয়তো মাজত বহুত বেছি ভুল হৈ যাব পাৰে।
প্লিজ ক্ষমা কৰি দিয়েছেন আৰু কি ক'ম সকলোৱে কোৱাৰ নিচিনা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই মোৰ ডেইলি ৰুটিনবিলাক তেনেকৈ মই আপলোড কৰিব চেষ্টা কৰিম ব্লগবিলাক তো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ গৈছোঁ